ঘৰলৈ ফাষ্টফুড পেক কৰি অনা পেকেটকেইটা মই কি কৰোঁ চাব নেকি? আহক দেখুৱাম। ইয়াতে লৈছোঁ মাছ কেইপিচমান, তাতে অকণমান নিমখ ছটিয়াই লৈছোঁ। নিমখখিনি ভালদৰে সানি লৈ কলপাত এখনত মাছ কেইপিচ মেলি দিছোঁ। এয়া দেখিছেনে মই কেনেকৈ দিছোঁ মাছ কেইপিচ। গোটেই মাছ কেইপিচ দিয়াৰ পাছতে এতিয়া মই ইয়াতে দিম পিচি লোৱা আদা আৰু নহৰু। দেখা পাইছেনে আদা নহৰুখিনি মই কিদৰে দিছোঁ। লগতে দিম মান ধনিয়াৰ পাতখিনি অকণমান মিহিকৈ কাটি লৈছোঁ। গোটা নহৰু কেইটামানো দিছোঁ লগতে মই। আৰু দিম এতিয়া অকণমান মিঠাতেল দিলে ভাল লাগে অকণমান খাবলৈ। মিঠাতেলখিনি দিয়াৰ পাছতে মই এইখিনি সানি ল'ম। মাছ কেইপিচত গোটেই পিছত যাতে ভালদৰে লাগে তেনেকৈ সানি ল'ম। এতিয়া দুটা মই জলকীয়া ফালি দিছোঁ, লগতে গোটা জলকীয়া এটাও দিছোঁ আৰু একেবাৰে শেষত খুন্দি লোৱা জালুক এচামুচ দিছোঁ। এতিয়া কলপাতখিলা মই ধুনীয়াকৈ মেৰিয়াই ল'ম। কলপাতখিলা গেছত অকণমান মই সেকি লৈছিলোঁ যাতে মাছ কেইপিচ মেৰিয়াওঁতে কলপাতখিলা ফাটি নাযায়। আৰু এয়া চাওক, এইটো দেখিছেনে সেই ফাষ্টফুড বান্ধি অনা পেকেটটো, সেইটো মই ভালদৰে ধুই থৈ দিওঁ। আৰু এতিয়া পেকেটটো অকণমান মেলি লৈছোঁ। এটা পেকেটত যিহেতু নোজোৰে মই দুটা পেকেট লৈছোঁ, ওপৰত এটা তলত এটা। এয়া ধুনীয়াকৈ পেক কৰি ল'লোঁ। এই বাতিটোত দিলে সোনকালে সিজে, সেয়ে মই এই বাতিবিলাক পেলাই নিদিওঁ, থৈ দিওঁ। আৰু টাৱা এখন গৰম কৰি লৈ তাতে সেই পেকেটটো মই দি লৈ ঢাকোন দি 10 মিনিট সময় থৈ দিছোঁ। হাই ফ্লেমত দিছোঁ দেই গেছটো। 10 মিনিট সময়ৰ পাছত মই আকৌ সেই মাছৰ টোপোলাটো লুটিয়াই দিছোঁ। এনেদৰে কেইবাবাৰো লুটিয়াই দিছোঁ। এয়া দেখা পাইছেনে? এতিয়া মই কি কৰিম, চিলভাৰৰ যি দুটা বাতি, দুইটা বাতি মই মাছৰ পৰা আঁতৰাই দিম। দুইটা বাতি আঁতৰাই দিলোঁ আৰু কলপাততে মই আৰু অলপ দেৰি সিজিবলৈ দিম, যাতে কলপাতখিলা অলপ সময় জ্বলি যোৱালৈকে মই এয়া দেখা পাইছেনে? টোপোলাটো আকৌ মাছৰ টোপোলাটো মই লুটিয়াই দিছোঁ। এনেকৈ ইলুটি কৰি মই বনাই থাকিম। আৰু এতিয়া মাছখিনি হৈ গৈছে, ঠাণ্ডা হ'বৰ বাবে মই বেলেগ প্লেট এখনত ৰাখি দিছোঁ। এয়া মাজৰ ৰছীডালো মই এৰুৱাই লৈছোঁ। এয়া এতিয়া ঠাণ্ডা হ'ব। ঠাণ্ডা হোৱাৰ পাছতে মই এতিয়া আজিৰ ভাতকেইটা মই ধুনীয়াকৈ বাঢ়ি ল'ম। আজি আমি কলপাততে ভাত খাম, যিহেতু ৰাতিপুৱা বহুত কেইখিলা কলপাত কাটি অনা হ'ল। সেয়ে গৰম গৰম ভাত দিছোঁ কলপাতত। আপোনালোকে বাৰু কলপাতত ভাত খাই ভাল পায়নে? আমি কিন্তু বহুত ভাল পাওঁ। লগতে আছিলে সৰু আলু আৰু ফ্ৰেঞ্চবিনৰ ভাজি, এয়া পোৰা বিলাহী আৰু আলুৰ পিটিকা, লগতে অলপ জ্বলা দি দিছোঁ। আৰু এতিয়া আহিলে আমাৰ মেইন বস্তুটো, মানে মেইন আইটেমবিধ হৈছে এয়া পাতত দিয়া মাছ। এয়া দেখিছেনে খুব ধুনীয়াকৈ সিজিছে আৰু খাবলৈও খুব টেষ্টি হৈছিলে। এয়া জালুকটো অকণমান সৰহকৈ দিলে ভাল, কিন্তু আমাৰ বাৰ্বিয়ে খাব নোৱাৰিবৰ বাবে মই অকণমান কমকৈ দিলোঁ। লগতে আছিলে কোমোৰা দিয়া মগু আৰু মচুৰ মিক্স দালি। আজি ভাত সাজ দেখি আপোনালোকৰ বাৰু কেনে অনুভৱ হৈছে? খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে। চিম্পুল যদিও খুব টেষ্টি আৰু হেল্ডি আছিলে। আমি সকলোৰে দুপৰীয়া ভাতকেইটা আজি এনেদৰেই খালোঁ। আপোনালোকেও নিশ্চয় খালে। এতিয়ালৈ আহিছোঁ, বাই বাই।